নমস্কাৰ সকলোকে টিপ ডেস্ক্ৰাইবছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই কেইদিনমান বিৰতিৰ পিছত পুনৰ নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত প্ৰস্তুত হৈছোঁ। 10টা কাৰেণ্ট এফেয়াৰ্ছ আৰু জেনেৰেল এৱেৰনেছৰ ভিতৰৰ পৰা বাছনিযুক্ত কেইটামান প্ৰশ্ন লৈ পেলাই আশা কৰিছোঁ প্ৰশ্নকেইটা আপোনালোকৰ ভাল লাগিব। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ সকলোলৈ অনুৰোধ যেন ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চায়। আহক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। Welcome friends. আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে which territory of Bhutan was claimed by China recently? চীনে ভূটানৰ কোনখন অঞ্চল নিজৰ বুলি দাবী কৰিছে কেইদিনমান পূৰ্বে? ইয়াৰ এনচাৰটো হৈছে Yeti territory. This region lies in Sakteng Wildlife Sanctuary of Bhutan. ভূটানৰ যিখন Yeti territory এইখন ক'ত অৱস্থিত? ভূটানৰ সাকটেং অভয়াৰণ্যখনত। আমাৰ আজিৰ নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ which language of Arunachal Pradesh is on the list of critically endangered? অৰুণাচল প্ৰদেশৰ কোনটো ভাষা সংকটপূৰ্ণভাৱে বিপদাপন্ন শ্ৰেণীত আছে? ইয়াৰ এনচাৰ হৈছে টাংগাম। টাংগাম ভাষা it is spoken by Tangam community of Arunachal Pradesh. According to a report, only 253 speakers of this language are left. আচলতে এই টাংগাম ভাষাটো টাংগাম সমুদায়ৰ লোকসকলে ব্যৱহাৰ কৰে অৰুণাচল প্ৰদেশত, আৰু এতিয়া এখন ৰিপৰ্ট মতে মাত্ৰ 253 জন ব্যক্তিহে এই ভাষাটো ব্যৱহাৰ কৰি আছে। গতিকে তাৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে আচলতে ভাষাটো কিমান বিপদাপন্ন হৈছে। আহিছোঁ নেক্সট কুৱেশ্যন 3 লৈ which is the first state in India to inaugurate ইলক আদালত? ইলক আদালত উদ্বোধনী কৰা প্ৰথম ভাৰতীয় ৰাজ্য কোনখন? ইয়াৰ এনচাৰ হৈছে ছত্তীশগড়। ছত্তীশগড়ত আমাৰ ভাৰতৰ প্ৰথম ইলক আদালত উদ্বোধন কৰা হৈছে। আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 4 লৈ ইণ্ডিয়াছ ফাৰ্ষ্ট লিকেন পাৰ্ক হেজ বিন ডেভেলপ বাই হুইচ ষ্টেট? শেলাইযুক্ত বা ছত্ৰশেলাই উদ্যান বিকশিত কৰা ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে উত্তৰাখণ্ড। লিকেন পাৰ্ক লাইজ ইন মঞ্চিয়াৰ পিথোৰাগড়। আমাৰ ভাৰতৰ প্ৰথম লিকেন পাৰ্ক শেলাইযুক্ত উদ্যানখন ক'ত বিকশিত কৰা হৈছে? উত্তৰাখণ্ডত। উত্তৰাখণ্ডৰ মুন্সিয়াৰ নামৰ ঠাইত। আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 5 লৈ একৰ্ডিং টু ৱৰ্ল্ড ৱাইল্ড লাইফ ক্ৰাইম ৰিপৰ্ট হুইচ ইজ দ্য মষ্ট ট্ৰেফিকড ৱাইল্ড মেমেল? ৱৰ্ল্ড ৱাইল্ড লাইফ ক্ৰাইম ৰিপৰ্টৰ মতে আটাইতকৈ বেছি সৰবৰাহ হোৱা স্তনপায়ী জন্তু কোনটো? এনচাৰ হৈছে পেংগলিন। আমাৰ অসমীয়াত যিটো বনৰৌ বুলি কোৱা হয়। পেংগলিনছ আৰ অফ 8 স্পেচিছ। এই পেংগলিনছবিলাক 8 প্ৰজাতিৰ হয়। চাইনিজ, চেণ্ডা, ফিলিপিন, ইণ্ডিয়ান পেংগলিন আৰু আফ্ৰিকাৰ 4বিধ প্ৰজাতিৰ পেংগলিন পোৱা যায়। আৰু এই পেংগলিনবোৰ আচলতে আটাইতকৈ বেছি সৰবৰাহ কিয় হয়? পেংগলিনৰ মাংসটো আৰু স্কেলছবিলাক যিবিলাক ছালৰ ওপৰত আৱৰণ থাকে সেইবিলাক মেডিচিনেল পাৰ্পছত ব্যৱহাৰ হয়, ঔষধি বনোৱাৰ ক্ষেত্ৰত। আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 6 লৈ দ্য স্পাইচ ছেটেলাইট লঞ্চ বাই ইজৰাইল ইউজিং চেভিট-2 ৰকেট ফ্ৰম পালমাচিম এয়াৰবেছ ইজ? চেভিট-2 ৰকেটেৰে পালমাচিম এয়াৰবেছৰ পৰা ইজৰাইলে উৎক্ষেপণ কৰা চোৰাংচোৱাগিৰি ছেটেলাইটৰ নাম কি? চোৰাংচোৱা কৰা ছেটেলাইট। সেই ছেটেলাইটটোৰ নাম কি? অফেক 16। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 7 লৈ হোৱাট ইজ ষ্ট্ৰেইট অফ মালাক্কা? মালাক্কা প্ৰণালী কাক কোৱা হয়? গুৰুত্বপূৰ্ণ প্ৰশ্ন। ষ্ট্ৰেইট অফ মালাক্কা ইজ দ্য ৱাটাৰৱে হুইচ কানেক্টছ ইণ্ডিয়ান অ'চেন অৰ আন্দামান চি এণ্ড দ্য পেচিফিক অ'চেন অৰ চাউথ চাইনা চি। আমাৰ ভাৰতীয় মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰক যিটো আমাৰ পানীৰ প্ৰৱাহে কানেক্ট কৰি আছে সেইটোৱে হৈছে ষ্ট্ৰেইট অফ মালাক্কা, মালাক্কা প্ৰণালী। আপোনালোকে ছবিত দেখা পাইছে নিশ্চয়। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 8 লৈ হু ইজ দ্য নিউ প্ৰাইম মিনিষ্টাৰ অফ ফ্ৰান্স? ফ্ৰান্সৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী কোন? এনচাৰ হৈছে জীন কেষ্টেক্স। লগতে জানি থওক প্ৰেছিডেণ্ট কোন হয় ফ্ৰান্সৰ? ইমানুৱেল মেক্ৰন। নেক্সট কুৱেশ্যন নম্বৰ 9 লৈ হুইচ ইজ দ্য ৱৰ্ল্ডছ টলেষ্ট ট্ৰী? বিশ্বৰ আটাইতকৈ ওখ গছডাল কি? ইয়াৰ এনচাৰ হৈছে ৰেডউড ট্ৰী অফ কেলিফৰ্ণিয়া USA। আমেৰিকাৰ কেলিফৰ্ণিয়াত পোৱা এই ৰেডউড গছডালে হৈছে বিশ্বৰ আটাইতকৈ ওখ গছ। আৰু লগতে এইটোও জানি থওক যে
বিশ্বৰ আটাইতকৈ ডাঙৰ গছডাল আমেৰিকাৰ কেলিফৰ্ণিয়াতে পায় সেই গছডালৰ নাম হৈছে জায়েণ্ট চিকুয়া আৰু জেনেৰেল শাৰমেন বুলিও জনা যায় সেই গছডাল আহিছো আজিৰ আমাৰ লাষ্ট কোৱেশ্চনটোলৈ how many people live in the latitudes between tropic of cancer and tropic of capricorn tropic of cancer আৰু tropic of capricornৰ মাজৰ অক্ষাংশত কিমান মানুহ বাস কৰে ট্ৰপিক অফ কেঞ্চাৰ আৰু কেপ্ৰিকনৰ বিষয়ে নিশ্চয় সকলোৱে শুনিছে জানে সৰুৰ পৰাই সমাজ অধ্যয়ন ভূগোলত আদি পাইছে সো সেই ট্ৰপিক অফ কেঞ্চাৰ আৰু ট্ৰপিক অফ কেপ্ৰিকনৰ মাজৰ অংশখিনিত আমাৰ পৃথিৱীত কিমান মানুহ আচলতে বাস কৰে about 1/3 of the world's people live in the latitudes between the tropic of cancer and the capricorn tropic of cancer আৰু কেপ্ৰিকনৰ মাজৰ অংশখিনিত পৃথিৱীৰ 3 ভাগৰ 1 ভাগ মানুহে বাস কৰে আৰু ইয়াৰ পৰা এটা বস্তু আৰু জানিব পাৰে আপোনালোকে আমাৰ ভাৰত আচলতে ট্ৰপিক অফ কেঞ্চাৰত পৰে ট্ৰপিক অফ কেঞ্চাৰৰ লেটিটিউডত পৰে সো ফ্ৰেণ্ডছ আজিৰ প্ৰশ্ন ইমানেই আছিলে আশা কৰিছোঁ প্ৰশ্নকেইটা ভাল লাগিছে আৰু অলপ হ'লেও আপোনালোকৰ কিবা কামত আহিব যদি প্ৰশ্নকেইটা ভাল লাগিছে তেন্তে প্লিজ এটা লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু আগন্তুক দিনত এনেকুৱা ধৰণৰ ভাল ভাল এডুকেশ্যনেল তথা টেকনিকেল আৰু আন মিউজিকেল ভিডিঅ' পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম